আপোনাৰ বাৰু পৰিবহণ বিভাগৰ তৰফৰ পৰা আপোনাৰ লাইচেন্সৰ লগত মোবাইল নম্বৰ লিংক কৰিবলৈ এনেদৰে মেছেজ আহিছে নেকি? যদি আহিছে তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে। প্ৰথমতে ফোনৰ যিকোনো এটা ব্ৰাউজাৰ খুলি লওক। মই গুগল ক্ৰোম খুলি লৈছোঁ আৰু ইয়াত টাইপ কৰক https://sarothi.paribohan.gov.in আৰু তাত সোমালে আপুনি দেখিব এনেদৰে ইণ্টাৰফেচ এটা খোল খাইছে আৰু ইয়াত আমি এই সাৰথিত ক্লিক কৰিব লাগিব। ইয়াত এনেধৰণৰ এখন পেজ খোল খাব। ইয়াত আপোনাৰ ড্ৰাইভিং লাইচেন্স নাম্বাৰ, ডেট অফ বাৰ্থ, ষ্টেটৰ নাম আৰু কেপচাটো টাইপ কৰি ছাবমিট কৰি দিব। ছাবমিট কৰাৰ পাছত এনেধৰণে এটা পেজ খোল খাব। ইয়াত আপুনি ওপৰত থকা আধাৰ নাম্বাৰ ক্লিক কৰিব আৰু তলত আধাৰ নাম্বাৰটো টাইপ কৰি জেনেৰেট OTPত ক্লিক কৰি দিব। এতিয়া আপোনাৰ আধাৰ নাম্বাৰত যিটো মোবাইল নাম্বাৰ ৰেজিষ্টাৰ হৈ আছে সেই ৰেজিষ্টাৰ হৈ থকা মোবাইল নাম্বাৰটোত এটা OTP আহিব আৰু সেই OTPটো ইয়াত টাইপ কৰি দিব। তাৰপিছত এই ডটকেইটা ক্লিক কৰি দিব। ক্লিক কৰি অথেণ্টিকেট কৰি দিব। এতিয়া পৰিবহণ পৰ্টেলত থকা আপোনাৰ সবিশেষ ইয়াত দেখা যাব আৰু ইয়াৰ পিছত আপুনি এই প্ৰচিডত ক্লিক কৰি দিব। প্ৰচিডত ক্লিক কৰাৰ পিছতে আপুনি লাইচেন্স হোল্ডাৰ ডিটেইলছ ইয়াত ওলাব। এইখিনি আপুনি ভালদৰে চাই ল'ব। চাই লৈ প্ৰচিডত পুনৰ ক্লিক কৰি দিব। এতিয়া এনেধৰণৰ এটা পেজ খোল খাব আৰু ইয়াত নিউ মোবাইল নাম্বাৰ এণ্ট্ৰি কৰিবলৈ দিছে। আপুনি ইয়াত নিউ মোবাইল নাম্বাৰ বুলি কৈছে যদিও আধাৰত লিংক থকা মোবাইল নাম্বাৰটোহে ইয়াত টাইপ কৰিব, নহ'লে এনেধৰণৰ এটা মেছেজ ওলাব। আপোনাৰ ফোন নম্বৰটো দুইটা ঘৰতে ভৰ্তি কৰি দিয়াৰ পিছত ইয়াত প্ৰচিডত ক্লিক কৰিব। প্ৰচিডত ক্লিক কৰাৰ লগে লগে আপোনাৰ ফোনলৈ এটা OTP যাব আৰু সেই OTPটো ইয়াত টাইপ কৰি দিব। তাৰপিছত ভেৰিফাই বাটনটোত ক্লিক কৰিব। তাৰপিছত প্ৰচিডত ক্লিক কৰিব। তেতিয়া এনেকুৱা ধৰণৰ এটা মেছেজ আহিব আৰু আপোনাৰ এই গোটেই প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'ব। গোটেই প্ৰক্ৰিয়াটো সম্পূৰ্ণ হোৱাৰ পিছত আপোনাৰ ফোনতো এনেধৰণে এটা মেছেজ আহিব।